হেল্ল' গাইজ, মই আজি ঘৰলৈ গৈ আছোঁ তো মোৰ বহুত ফূৰ্তি লাগিছে। মই সুদূৰ গোলাঘাট জিলাৰ পৰা গোৱালপাৰালৈ গৈ আছোঁ। আহি পিছদিনাখন ৰাতিপুৱাই মায়ে বনাইছে পুৰি আৰু ঘুগুনি। তাৰপিছত খাই মেলি মই গ'লোঁ সোমবাৰ বজাৰলৈ। আমাৰ এই বজাৰখনত বেগৰ পৰা আদি কৰি শাক পাচলি, জাল জাকৈ, এভৰিথিং মানে আপুনি কি লাগে সকলো বস্তু ইয়াতে পাব। এইফালে আপোনালোকে চাই যাওক মই কি বজাৰ ঘূৰিলোঁ। মোৰ লগত আহিছে মোৰ বা দুজনী। দেখিছে নহয় এইফালে মই কি দেখুৱালোঁ আপোনাক। ইয়াৰ বাহিৰেও আৰু বহুত আছে। মই ইমান ডাঙৰ বজাৰটো নঘূৰিলোঁ, যিখন ঘূৰিছোঁ সেইখনে আপোনালোকক দেখুৱালোঁ। আৰু মই ল'লোঁ এযোৰ মেখেলা চাদৰ। তাৰপিছত আমি ঘৰলৈ যাম আৰু এইখন আমাৰ মাৰ্কেটখন।